নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেম ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চেপ্টাৰ 2 দশম শ্ৰেণীৰ, ঠিক আছে, ছ'চিয়েল ছায়েন্সৰ যিটো হিষ্ট্ৰী পাৰ্ট, ইতিহাস পাৰ্টৰ আছে, সেইটো আমি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ লেচনটো আমি আলোচনা কৰা হৈছে, ঠিক আছে। তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত গৈ চাই ল'বা সেইটো, অ'কে। তাৰপিছত আজি আমি আলোচনা কৰিব আহিছোঁ চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, অ'কে। চ' আজিৰ আমাৰ প্ৰথম কুৱেশ্যন হ'ব, সত্যাগ্ৰহৰ ভিত্তি হ'ল, ঠিক আছে, সত্যাগ্ৰহৰ ভিত্তি কি আছিলে, ইয়াত ভিত্তি লিখিবা, অ'কে, ভুল হৈ গ'ল ইয়াত। 1 নম্বৰত ইজ অহিংসা, স্বৰাজ, সত্য, গ্ৰাম্য, কি আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, অহিংসা, অ'কে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, কুৱেশ্যন নম্বৰ 2, কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, সত্যাগ্ৰহ, অ'কে, সত্যাগ্ৰহ হ'ব। 3 নম্বৰ 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? 1917 চনত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ৰুছ বিপ্লৱ, অ'কে। কুৱেশ্যন নম্বৰ 4, সীমান্ত গান্ধী হিচাপে কাক জনা যায়? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, খান আব্দুল গফৰ খাঁ, অ'কে। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? কোনটো আন্দোলন আছিলে? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, ভাৰতীয় আন্দোলন। কুৱেশ্যন নম্বৰ 6 আছে আমাৰ, সবৰমতী আশ্ৰম ক'ত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, গুজৰাট। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধিলৈ ভাৰতলৈ উভতি আহিছিল, কিমান চনত উভতি আহিছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1891 চনত, অ'কে। কুৱেশ্যন নম্বৰ 8, জালিয়ানৱালাবাগ অৱস্থিত ক'ত? এই যিটো নেকি জালিয়ানৱালাবাগত হত্যাকাণ্ড হৈছিলে, আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, পাঞ্জাৱত। কুৱেশ্যন নম্বৰ 9 দিয়া আছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰধানমন্ত্ৰী আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, প্ৰধানমন্ত্ৰী ডিজৰেলি, অ'কে। এনচাৰবোৰ চাই লওঁ ভালকে। গান্ধীৰ দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল কিমান চনত? 1930 চনৰ 12 মাৰ্চত। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মাধ্যম আছিল, কি আছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, পঞ্চায়ত হ'ব শুদ্ধ উত্তৰ, অ'কে, পঞ্চায়ত। এনচাৰবোৰ ভালকৈ চাই ল'বা। অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন কোন আছিলে? সেইটো সকলোৱে জানে ন, মহাত্মা গান্ধী হ'ব শুদ্ধ উত্তৰ। ষ্টুডেণ্টসকল, যদিহে ভিডিঅ'টো চাই আছা প্লিজ লাইক কৰি দিয়া, আৰু চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা। আমি ৰেগুলাৰলি ক্লাছ কৰিম, ঠিক আছে। আজি চেপ্টাৰ 2 আৰম্ভ কৰিছোঁ, আকৌ কাইলৈ চেপ্টাৰ 3, অ'কে। তোমালোকে এঘণ্টা মোৰ লগত ছ'চিয়েলটো পঢ়া, 100% সফল হ'ব, অ'কে, ঠিক আছে। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 13 যাম। দক্ষিণ আফ্ৰিকাৰ স্বৈৰতান্ত্ৰিক সাহস গোষ্ঠীৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা সময়ছোৱা আছিল, আমি অপশ্যনবোৰ চাম। আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, 1893 পৰা 1994, অ'কে, 93 পৰা 1994। কুৱেশ্যন নম্বৰ 14 দিয়া আছে, দ্বিতীয় ঘূৰণীয়া মেচ অনুষ্ঠিত হৈছিল কিমান চনত হৈছিল? 1931 চনত, অ'কে, 1931 চনত, 31 হয় এইটো, হা, 1 হয়, সেইটো আখৰটো চেঞ্জ কৰিব লাগিব মই। তাৰপিছত দিয়া আছে, মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে, কেতিয়া পালন কৰে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, অ'কে, 1939 চনৰ 22 ডিচেম্বৰত। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, উক্ত কথাফাকি কাৰ? সেইটো চোৱা, তোমালোকৰ 2024ৰ যিটো HSLC এক্সাম আছিলে হ'ল, তাত আহিছে সেইটো, অ'কে। ভালকৈ তোমালোকে চাই ল'বা, সেইবোৰ মিলাই চাব পাৰিবা যদিহে তোমালোকৰ আগত কুৱেশ্যন পেপাৰ আছে, অ'কে।
কুৱেশ্যন নম্বৰ 17 দিয়া আছে দিল্লী চলো মানে দিল্লী চলো হয় আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ সত্যাগ্ৰহীজন কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ আচাৰ্য বিনোবা ভাবে ওকে ভালকে চাই ল'বা কুৱেশ্যন নম্বৰ 18 দিয়া আছে 1919 চনৰ 13 এপ্ৰিলৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত থিতাতে নিহত হৈছিল কিমানজন আছিলে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ 379 জন কুৱেশ্যন নম্বৰ 19 দিয়া আছে 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ওকে ডি শুদ্ধ হৈ যাব অপশ্যন নম্বৰ ডি ৰামজে মেকডনাল্ড ওকে কুৱেশ্যন নম্বৰ 20 দিয়া আছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল কেতিয়া জনাইছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হৈ যাব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি জুলাই মাহৰ 1947 চনত ওকে কুৱেশ্যন নম্বৰ 21 দিয়া আছে আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ক'ত হৈছিলে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিলে জাপানত হৈছিলে কুৱেশ্যন নম্বৰ 22 দিয়া আছে ৰাওলাট গৃহীত কৰা হৈছিল ঠিক আছে ৰাওলাট আইন গৃহীত কৰা হৈছিল কিমান চনত 1919 চনত কুৱেশ্যন নম্বৰ 23 দিয়া আছে ভাৰতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিলে জয় হিন্দ আছিলে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 24 দিয়া আছে কোন তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছ পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল কোন তাৰিখে আছিলে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি 1869 1869 চনৰ 2 অক্টোবৰ তাৰিখে তাৰপিছত 25 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাক 25 মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰে কেতিয়া আছিলে 1893 চনত ওকে 1893 হৈ যাব শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1893 কুৱেশ্যন নম্বৰ 26 দিয়া আছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে কোনে আছিলে গঢ়ি তুলিছিলে কোনে মহাত্মা গান্ধী ওকে মনত ৰাখিবা মহাত্মা গান্ধীয়ে কুৱেশ্যন নম্বৰ 27 দিয়া আছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমে ক'ত প্ৰয়োগ কৰিছিল সেইটো তোমালোকৰ 24ত আহি গৈছে ঠিক আছে HSLC 2024ত এইটো হ'ব শুদ্ধ উত্তৰ দক্ষিণ আফ্ৰিকাত কুৱেশ্যন নম্বৰ 28 দিয়া আছে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল কিমান চনত সংঘটিত হৈছিলে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে ওকে মনত ৰাখিবা 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে আন্দোলন আৰম্ভ হৈছিল কোনটো আৰম্ভ হৈছিলে 1919 চনৰ সেইটো হৈ যাব তোমালোকৰ অপশ্যন এ হৈ যাব সত্যাগ্ৰহ বা অহিংসা কুৱেশ্যন নম্বৰ 30 দিয়া আছে 30ত আছে কছাৰী ত্যাগ কৰা উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখতকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল কোনে কৰিছিলে সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হেড যমনালাল বাজাজে কুৱেশ্যন নম্বৰ 31ত আছে খুদাই শীতম দগা আন্দোলনটো চলাই নিছিল কোনে আছিলে সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ এ খান আব্দুল গফৰ খান কুৱেশ্যন নম্বৰ 32 দিয়া আছে ঐতিহাসিক গান্ধীৰ আৰয়ন চুক্তি সম্পন্ন হৈছিল আৰয়ন চুক্তি কেতিয়া সম্পন্ন হৈছিলে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1931 চনৰ 5 মাৰ্চত কুৱেশ্যন নম্বৰ 33 দিয়া আছে ব্ৰিটিছ ভাইচৰয় লৰ্ড ৰবেল বিখ্যাত আগষ্ট অফাৰ ঘোষণা কৰে কেতিয়া ঘোষণা কৰে অপশ্যন নম্বৰ ডি হৈ যাব শুদ্ধ উত্তৰ 1940 চনৰ আগষ্ট মাহত 1942 চনৰ 12 মাৰ্চৰ বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভা গঠন কৰা হৈছিল কি আছিলে এইটো ভাৰতীয় স্বতন্ত্ৰ লীগ ওকে
অপশ্যন এ হৈ যাব 77। কুৱেশ্যন নম্বৰ 35ত দিয়া আছে মুছলিম লীগে পাকিস্তানক হাকাৰ ৰূপত পাবলৈ প্ৰত্যক্ষ দাবী দিৱস হ'ল। সেইটো তোমালোকৰ এক্সামত আহিছে 2024ত, ঠিক আছে। তোমালোকে চাই ল'বা, যদি কুৱেশ্যন পেপাৰ আছে মিলাই লৈ চাই পাৰিবা। সেইটো হৈ যাব 77 অপশ্যন বি। 1946 চনৰ 16 আগষ্ট আছিলে। অ'কে, কুৱেশ্যন নম্বৰ 36ত চোৱা এতিয়া কি দি আছে, দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশন হৈছিল কেতিয়া হৈছিলে? অপশ্যন বি হৈ যাব আমাৰ 77, 1929 চনৰ লাহোৰত। অ'কে, তাৰপিছত 37ত দিয়া আছে ডেছ তাৰিখে সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীনতা ভাৰতৰ প্ৰাদেশিক চৰকাৰ, যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়, গঠন কৰি ব্ৰিটিছৰ মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে। কেতিয়া গ্ৰহণ কৰিছিলে? শুদ্ধ হৈ যাব 1943 চনৰ। অ'কে, 1943 চনৰ 21 অক্টোবৰ। অপশ্যন ডি হৈছে 77। অ'কে, অপশ্যন ডি হৈ যাব 77। কুৱেশ্যন নম্বৰ 38ত দিয়া আছে চোৱা, সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? মানে 385 কিলোমিটাৰ। প্ৰায় বুলি ক'ব পাৰি, একজেক্ট নহয়, ঠিক আছে। তোমালোকে প্ৰায় 385 কিলোমিটাৰ্ছ। এতিয়া 39ত দিয়া আছে চোৱা, প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ দিয়া আছে 16 আগষ্ট 1946, অপশ্যন বি দিয়া আছে 16 আগষ্ট 1947, অপশ্যন চি 16 আগষ্ট 1948, অপশ্যন ডি 16 আগষ্ট 1949। সেইটো তোমালোকে কমেণ্টত জনাই দিয়া। অ'কে, সেইটো তোমালোকে কমেণ্টত জনাই দিয়া, তোমালোকে কমেণ্টত জনাই দিয়া। অ'কে, তাৰপিছত আমি কাইলৈ নেক্সট চেপ্টাৰ আৰম্ভ কৰিম, আৰু চেপ্টাৰ 1টো তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিয়া হৈছে, তাৰ পৰা চাই লোৱা। অ'কে, তাৰপিছত আমি লগ পাম নেক্সট ভিডিঅ'ত। সকলোলৈ ধন্যবাদ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। অ'কে।